আজিৰ ভিডিঅ'টো দুদিনৰ ভিডিঅ' দেখা পাব আৰু ভিডিঅ'টো আপলোড কৰোঁতে বহুত দেৰি হৈ গ'ল মানে এডিট কৰোঁতে দেৰি হৈ গ'ল মই অকণ এলেহুৱাও ন এইবোৰ ক্ষেত্ৰত যেতিয়া নতুন এটা কণ্টেণ্ট পাই যাওঁ মানে তাৰ লগতে অকণমান লাগি থকা হয় বাকীখিনি বাদ দিয়া নিচিনাই হৈ যায় এতিয়া এইকেইটা ভিডিঅ'ৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল এয়া নিতা আহিছিল আকৌ শিৱসাগৰৰ পৰা গুটুদা আহিছিল নবৌ আহিছিল নবৌৰ বাইদেউ আহিছিল বাইদেউ ল'ৰাটো যিহেতু আৰ ডি কলেজত এডমিশ্যন কৰিছে তাতে এডমিশ্যন কৰি পেলাই আমাৰ ঘৰতে সোমালেহি আৰু সোমাই লৈ ভাত পানী খালে বিহু বুলি আহিছে দেউতাকো মানে সেৱা কৰিলে তাৰপিছতে আৰু নিতাও যে ইমান একেবাৰে গামোচা লৈ আহিছে মানে ভাল লাগিল আৰু কিবা এটা ভণ্টিৰ লগৰ হয় সবিশেষ চাব পাব ভিডিঅ'টো স্কিপ নকৰিব এফালৰ পৰা চাই গৈ থাকিব আৰু দুগুকো দিছে জানেনে আৰু এয়া হৈছে আমাৰ গুটুদা শিৱসাগৰৰ আৰু বৌ আৰু আজি যদি ভিডিঅ'টো ভাল লাগিল জানেনে কি কৰিব লাগে লাইক কমেণ্ট আৰু যদি পাৰে তেতিয়া শ্বেয়াৰ কৰি দিব আৰু মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব আৰু মোক কিবা এটা উপহাৰ দিলে এয়া চাওক আৰু সকলোখিনি মই অৰিজিনেল ভইচত মই আপোনালোকক দেখাম এতিয়া বলক ভিডিঅ'টো আৰম্ভ হ'বই এতিয়া এইয়া হৈ গ'ল আৰু এইয়া হৈছে আমাৰ ঘৰৰ পিছফালৰ বাৰীখন ইয়াতে আগতে আছিলে আমাৰ জুইশালখন ইয়াতে মই বহুতকেইটা ভিডিঅ' মই আপলোড কৰিছোঁ আগতে ৰীল সহকাৰে আপলোড কৰিছোঁ ব্লগ সহকাৰেও মই আপলোড কৰিছোঁ আৰু এই ঘৰটো এতিয়া ভাঙি দিয়া হ'ল কাৰণ বাৰীৰ কাৰণে অকণমান ঠেক হৈ পৰিবলৈ দেউতাই যিহেতু পাচলি খেতি কৰি ভাল পায় আৰু বিহু সময়তে যিহেতু আমি গৈছিলোঁ ন ঘৰলৈ তেতিয়া দেউতাইতো বাৰীত যেতিয়াই বৰষুণ নিদিয়ে আনকি বৰষুণ দিলেও ৰেইনকোট পিন্ধি পেলাই কামত লাগি থাকে আৰু সেইদিনাখন বৰষুণ নাই যদিও দেউতাইতো ভালেই পাইছে আৰু বাৰীত গ'ল ধুনীয়াকৈ মানে চিকুণাই থাকে আৰু ঘাঁহ এডালো থাকিব নিদিয়ে জানেনে ইমান ধুনীয়াকৈ ৰাখে নহয় বাৰীখন আৰু এখেতেও দেউতাক সহায় কৰি দিলে আৰু এয়া হৈছে আমাৰ দেউতা আপোনালোকে নিশ্চয় চিনি পাইছে দেউতাৰ এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ বহুতে মৰম দিছে চাকৰি জীৱনৰ বিষয় লৈ আৰু বহুতে কমেণ্টো কৰিছে ইনবক্সো কৰিছে আনকি ভাল লাগিল আৰু এয়া বেঙেনাৰ পুলি লগাই থৈ দিছে আৰু ভুচিবোৰ হেনো সাৰ হ'বৰ কাৰণে দি থৈ দিছে আৰু আমাৰ পিছফালৰ বাৰীখন কেনেকুৱা লাগিছে জনাব এইবোৰ হৈছে ফ্ৰেঞ্চবিন কি ধুনীয়াকৈ দেখিছেনে এনেকৈ জেৰুৱা আকাৰত ধুনীয়াকৈ বগাই যাব যাতে যেতিয়া ফল ধৰিব মানে বিনবোৰ যেতিয়া লাগিব ফ্ৰেঞ্চবিনবোৰ তেতিয়া যাতে গছজোপা হাউলি নাযায় তাৰ ফলত এনেকৈ দি দিছে আৰু এই পদ্ধতিটো এখেতেও লখিমপুৰত আহি অৱলম্বন কৰিলে যিহেতু আমাৰ দাংবডি আগতীয়াকৈ খালোৱেই আৰু এতিয়া দাংবডি আকৌ লগালে মানে বিহুৰ আগে লগালে এখেতে এতিয়া গুটিবোৰ ডাঙৰ হৈছে চৰি গছজোপা ডাঙৰ হৈছে ফলো ধৰিব ফুলো ফুলিছে বিহু আগতেই এখেতে মানে বিহুৰ পিছত ঘৰলৈ গৈ পেলাই এখেতে এনেকৈ ধুনীয়াকৈ লগাই দিলে আপোনালোকে চাগে মোৰ যদি ভিডিঅ'বোৰ ৰেগুলাৰ যদি মোৰ ভিউৱাৰ্ছ হয় আপোনালোকে নিশ্চয় দেখিছে বৰ ধুনীয়াকৈ বাৰীখন এখেতে জেৰুৱা দি পেলাই দীঘলকৈ এনেকৈ বগাবলৈ ছাপোৰ্ট কৰি দিছিলে আৰু ওপৰত এখন হেন্দালি দেখিছে ইয়াতে কোমোৰা লাগে কোমোৰা আমাৰ প্ৰতি বছৰে থাকেই কোমোৰা যিহেতু আমাৰ ঘৰৰ প্ৰত্যেকজন মানুহে খাই ভাল পাওঁ হাঁহ মই আগতে কৈছোঁৱে হাঁহ আমাৰ কিহৰ কেতিয়াৰ পৰা কেনেকৈ প্ৰিয় হ'ল সেইটো যদি ভিডিঅ' চোৱা নাই তলত যাব অকণমান তলত গ'লেই অকণমান তলত স্ক্ৰল কৰিলে পাই যাব ভিডিঅ'টো আৰু ইয়াতে দেউতাক মই কৈছোঁ বিহুৰ অকণমান ওলগজনক দেউতাক কি কৈছে শুনকচোন ৰঙাইবোৰ খবৰ কাৰণে আছে আৰু শুভেচ্ছা আছে চবলৈকে দি দিছে আৰু দেই দেউতাই এয়া কামত লাগি আছে মই গমেই পোৱা নাছিলোঁ মই বিচাৰিছোঁ মানুহজন ক'ত গ'ল তাৰপিছত দেখিলেহে এইফালে চাওক দেউতাই এখন বৈ দিছে বৈ পেলাই এয়া কোমোৰা নহয় জানো দেউতা কোমোৰা বগাইছে এয়া এইখন হেন্দালি আৰু ভালদৰে দেউতাই হেৰি কৰি দিছে ইয়াতে হৈ যাব চবতে কোমোৰা পুলি এইফালে মানে মায়ে মোক শিকাইছিলে কোমোৰা পুলিবোৰ বৰ হেৰি কৰিব নালাগে ধুনীয়াকৈ চেটিয়াই দিব লাগে ভাল জেগা এডোখৰত নিজে হৈ যায় ভাল হয় তেতিয়া ঠিক আছে এনেকৈ কাষ্টমাৰ যদি কোচত বহি কৰিবলগীয়া ইমান আৰু জুম কৰে নি আৰু আৰু ভাগিনীয়েক আৰু মাহীয়েকৰ কাণ্ড দেখিছানে ডুগুৱেতো থ্ৰেডিং কৰিব নাজানে ভণ্টিক মই থ্ৰেডিং কৰি দিছিলোঁ আৰু ডুগুৱে ক'লে দিয়া মাহীক এনেই অকণমান মই মাহীৰ লগত খেলি থাকোঁ আৰু ভণ্টি আৰু ডুগু এনেকৈ খেলি থাকে
আৰু সম্বন্ধত মাহীয়েক যদিও কিবা বান্ধৱীৰ দৰেহে থাকেচোন চিকুতা চিকুটি দৌৰা দৌৰি হাঁহি ধেমালি কি কত যে কি এয়া তাকে অকণমান কৰিছিলে মই আৰু ভিডিঅ' অকণমান কৰি পেলাই থৈ দিলোঁ আৰু তাৰপিছতে হেৰি ইয়াত মানে দুটা দিনৰ ভিডিঅ' একেলগতে আপলোড কৰিছোঁ দেই এইটো প্ৰথম দিনাখন আৰু এয়া বিহু আহিছে আমাৰ কাষৰ আপাহঁতৰ ঘৰত গাঁৱৰে কণমানিসকল আহিছে মই কেইদিনমানৰ আগত মানে বিহু সময়তে মই বিহু এযোৰ আহিছিলে অকণমানি যে ইহঁতিয়ে আছিলে তেতিয়া ময়ো নাচিছিলোঁ ৰিমজিমো নাচিছিলে যে দুগু নাচিছিলে মেখেলা চাদৰ পিন্ধি আৰু তাৰপিছত ইহঁতিয়ে আছিলে এই কাষৰ ঘৰতে বিহু হুঁচৰি মাৰিছে হুঁচৰি মাৰি মাৰি সন্ধিয়া হ'বলৈ হ'ল শৰাই লৈছে ইমান ধুনীয়াকৈ নাচি নাচি লৈ আহে ভালেই লাগিছে দেখি পেলাই তাৰপিছত দুগু ওপৰতে ৰৈ আছে তাৰপিছতে আমি এডোখৰতে আৰু বহি পেলাই চাই আছোঁ সিহঁতক আৰু ইমান ধুনীয়া পৰিৱেশ ন আজিকালি পিছে বহু জেগাত হুঁচৰি হওক মুকলি বিহু হওক ঘৰে ঘৰে যে বিহু মাৰিব আহে সেইবোৰ সকলো নাইকিয়া আৰু ভণ্টিৰ কাণ্ড দেখিছেনে কিজানি যদি এনেকৈ পৰি যায় কিবাখন কৰি থাকে মানে তাই দুগুক লগ পালে যে হৈয়ে গ'ল আৰু গোটেইজনী একেবাৰে দুগুৰ সমানে আৰু কেইদিনমানৰ পিছত আৰু জীয়ৰী জীৱন শেষেই হ'ব বেয়াও লাগে দেখিলে সৰুতে একেলগে মাক দেখিছে নাই কেনেকৈ থাকে দুগুক সকলোৱে দুগুক তেনেকৈ ট্ৰিট কৰে চিকুটি মিকুটি শেষ কৰি পেলাই আৰু এয়া সন্ধিয়াৰ সময় যিহেতু আমাৰ ঘৰত আছিল ভাগৱত পাঠ আৰু আমি সকলো অকণমান এনেকৈ বহিছোঁ ভাইটিয়ে দেখিছেনে ধূনা দিছে এয়া ই ধূনা দি আছে আৰু আমিও আছোঁ ওপৰতে আৰু আজি আমি গোটেইবোৰ যিহেতু লগ খাইছোঁ ঘৰৰ সদস্য সেই উপলক্ষে মাহঁতে বছৰেকীয়া যিটো নতুন বছৰ বুলি নাম পতা হয় সেয়া নামৰ কাৰণেও আয়োজন কৰিছে আৰু চাওকচোন সেই মুহূৰ্ততে মাৰ লগৰীয়াসকল তেওঁলোকো আহিলে হুঁচৰি মাৰিবলৈ এয়া আমাৰ নৱজ্যোতি গাঁৱৰ ৩ নম্বৰ গোলাইৰ সকলোখিনি খুৰী বৰমাহঁত আছে ইয়াত এইগৰাকী খুৰী আমাৰ যেতিয়া আমি মূল্যাবাৰীত আছিলোঁ চেমেচিয়াত আছিলোঁ আমাৰ ঘৰলৈ অহা যোৱা কৰি থকা এয়া হৈছে গুলপীয়া কালাৰ এয়া আছে জ্যোতিস্মিতাৰ মাক মোৰ লগৰ ছোৱালীৰ মাক হয় তেওঁ আহিছে আৰু ভিডিঅ' নকৰাকৈ কেনেকৈ থাকোঁ চিনাকি মুখবোৰ দেখিলে ভালো লাগে ন আৰু সকলোকে যিমানখিনি পাৰোঁ অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ দেই তাৰ মাজতে যদি কোনোবা থাকি গৈছে আৰু বেয়া নাপাব আৰু ৰিমজিম আহিলে যিহেতু এতিয়া এইবোৰ কাম তাই কৰিব লাগিব তাই ঘৰখনৰ বোৱাৰী আমিবোৰ কাষে কাষে থাকিব লাগিব তাই সকলোখিনি দায়িত্ব ল'ব লাগিব ন যেনেকৈ মই মানে লখিমপুৰ ঘৰখনৰ ইটো সিটো কামত আগভাগ লওঁ তাই ল'ব লাগিব এতিয়া সেইকাৰণে তাই এয়া কৰিছে দুগু আছে শৰাই দিলে সেৱা কৰিলে আৰু ধন ভৰালিয়ে কিমান কিনো দিছোঁ অৰিহণা ভাগ লৈছেহি তাৰপিছত আৰু এইয়া অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ ময়ো নাছিলোঁ সেয়া ভিডিঅ' কৰা হ'ল নে নাই হোৱা জানো নে ভণ্টিৰ মোবাইলটোত আছে পাহৰিছোঁ আৰু বিহুযোৰা আহিলে এনেও ভাল লাগে ন তাৰপিছতে ভকত আহিব এতিয়া হয় ৰাতি আচলতে আয়োজন কৰা হৈছিলে সেইদিনাখন অন্নমুঠিও খোৱা হৈছিল বইলকৈ বইল মানে কি আৰু ভাত মাছ নাছিল নিৰামিষ আছিল পনীৰ আছিল আৰু মায়ো নাচিছে এতিয়া ভকত আহিব তেওঁলোকে মানে কৈছে আপোনালোকে সকাম পাতিব না আমি যাওঁ জানো মায়ে ক'লে সেই নালাগে একো নহয় আহক মায়ে তেনেকৈ ক'লে আচলতে মানে সকাম পাতিব বুলি গম পাই যে মায়ে কৈছে আহা আকৌ একো নহয় বোলো তাৰপিছত সেই আহিলে ধুনীয়াকৈ নাম গালে বিহু নাম গালে নাম গাই এতিয়া তেওঁলোক যাবগৈ আৰু কিছু পৰৰ পাছত তাৰপিছত ক'লে কি তোমালোকো নাচা আৰু আপোনালোকে অকণমান ধৰি লওকচোন কিনো গাইছে দেই তাৰপিছত আকৌ মই ভইচ অভাৰ দিম Oh, Bo. Paper fry.
গৰম উঠিছে ন বহুত গৰম উঠিছে পাই ন চা নিতা চা এইফালে চা অলপ ভিডিঅ' কৰি দিছোঁ আৰু মোৰটোত এয়া নিতা হাই এয়া ভণ্টিৰ লগৰ আৰু এই ভণ্টিক মই দিছোঁ এইটোকে ভাল লাগিছে না ভাল দিছে পুৰা হেৰি ন মজা ন আৰু সেয়া সকাম হৈ গ'ল দেখিলে আপোনালোকে অলপ আগত আৰু ভাগৱত পাঠ কৰা হ'ল তাৰপিছতে মাহ প্ৰসাদ বিলোৱাৰ পিছতে সিদ্ধও গ্ৰহণ কৰা হ'ল আৰু এয়া হৈছে নেক্সট ডে আৰু ৰাতিপুৱাৰ সময়খিনি এনেকৈ পাৰ কৰিলোঁ আৰু নিতাহঁত অহাৰ পিছতে আহিলে শিৱসাগৰ দাদা বৌৰ বায়েক আৰু বায়েকৰ ল'ৰাটো আৰু গুদুদাৰ ল'ৰাটো আহিছিলে দেখা পাব সি এই ভিতৰ ৰুমটোত সোমাই থাকিলে সি ইমান ভালদৰে ফ'কাছ নহ'ল সি তথাপিও এনেদৰে অকণমান ভিডিঅ' কৰি থলোঁ আৰু মানে সেইখিনি নিতাহঁত যোৱা নেকি নিতাহঁত যাবলৈ হৈছে ই ৰামকেল দিব লাগে নেলাগে লৈ গুচি যা মাইক চুমানা খাই দিয়া ভিডিঅ'ত সেয়া দিছে নিতাই দিছে একো নহয় সময়তে মানুহ বহুত হৈ গ'ল যিহেতু বিহু ন আৰু এয়া নিতা ভণ্টিৰ লগৰ যেতিয়া তাই স্কুলত পঢ়ি আছে তাইৰ ঘৰ আচলতে নাহৰকটীয়াত হয় তাই স্কুল যেতিয়া পঢ়ি আছিলে হোষ্টেলত আছিলে আমাৰ শিশু নিকেতনৰ আৰু মাজে মাজে আহে আমাৰ ঘৰত থাকিবলৈ তেতিয়া আমাৰ ঘৰত বহুত দিন আছিলে মোৰ ভণ্টি যেনেকুৱা তাইও তেনেকুৱা আৰু তাই ইটো ইমানলৈ যে গিফ্ট লৈ আহিছে ইটো বহুত আৰু এখেতকো দিছে ভাইটিকো দিছে ভণ্টিলে ডুগুলে ৰিমজিমলে মালে দেউতালে আৰু কি যে মানে বহুত লৈ আনিছে আৰু তাইক যে বহুত বছৰৰ পিছত লগ পাইছোঁ আমাৰ যেতিয়া 2014 চনত বিয়া হৈছিল তেতিয়াই তাইক সেয়া মানে আমাৰ বিয়ালৈ আহিছিল যিহেতু ডিগবৈটো ৰিচিপশ্যন হৈছিল তেতিয়া তালৈ আহোঁতে তেতিয়া তাইক লগ পোৱা লাষ্ট আজি সেই তেতিয়াৰ পৰা আজি লগ পাইছে এয়া আছে গুদুদা ভাত খাবলৈ বহিছে এওঁলোক বহিছে বিহুৰ সময়ৰ কথা আলহী ন গোটেই ঘৰৰ পৰিৱেশ আৰু কথাখিনি মোৰ এবাৰ শুনক কিনো কৈছোঁ মেখেলা এখন দিছোঁ লখিমপুৰ এই বিয়াত যাম Okay. লখিমপুৰ বিয়াত যাম এই বিয়াত ঠিক আছে কিবা দিছে মামী হ'ব তো আকৌ চাওঁ ৰিমিম চাওঁ ঠিকে আছে অলপ প্ৰেক্টিচ কৰি থাকা এনেকৈ সেৱা কৰিলা নে ঠিকে আছে দাদাহঁতো যাবলৈ ওলালে দেউতাক সেৱা কৰি আজিৰ যদি ভিডিঅ'টো চাই অলপ হ'লেও যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ যদি ইউটিউবৰ চেনেলৰ জৰিয়তে যদি চাই আছে আৰু ফেচবুক পেজৰ জৰিয়তে যদি চাইছে তেন্তে ফ'ল' কৰি দিব তেন্তে আজিলৈ আহিছোঁ নমস্কাৰ